এনেধৰণৰ এপছটো হয়। তো সেই এপছটোত আমি কি কৰিব পাৰোঁ? অ'কে, ইয়াতে চাওক এটা ভইচ কমাণ্ড আছে ইয়াতে। তো আমি সেই ভইচটো ডাউন কৰিছোঁ। অ'কে, এইখিনি পিছত ডাউনলোড কৰিব। হয়, গুড ইভিনিং। Let me know which episode you're looking for or where it's from. I can help guide you on how to download it or point you to the right place. Okay, how can I grow my business digitally? Great question. There's a bunch of directions you can go. For starters, having a strong social media presence is huge. So platforms like Instagram, Facebook, and LinkedIn really help. You can also look into SEO for your website, start a blog, maybe invest in some paid Okay, can ads. you explain this in Assamese language? অবশ্যই আপোনাৰ ব্যৱসায়ক ডিজিটেল ভাৱে বৃদ্ধি কৰিবলৈ প্ৰথমতে এটা শক্তিশালী ছচিয়েল মিডিয়া উপস্থিতি গঢ়ি তোলা উচিত, যেনে ইনষ্টাগ্ৰাম, ফেচবুক, লিংকডইন আদিৰ দৰে প্লেটফৰ্মত। লগতে আপোনাৰ ৱেবছাইটৰ বাবে এছইও কৰিব পৰা এটা ব্লগ আৰম্ভ Okay, কৰা, হ'ব। কিছুমান পেইড। আপুনি অসমীয়া লেংগুৱেজৰ বাদে আৰু কি লেংগুৱেজ জানে? অবশ্যই মই অসমীয়াৰ বাহিৰেও বাংলা, হিন্দী, ইংৰাজী, স্পেনিছ, ফৰাচী, জাৰ্মান আদি বহু ভাষা বলিবলৈ পাৰো। আপুনি কিহৰ বিষয়ে কথা পাতিব হ'ব, বিচাৰিছে আমি বৰ্তমান জানালে অসমীয়াতে কথা পাতিম। নিশ্চয়। আমি Okay, এতিয়া আপুনি অসমীয়াতে আমাৰ ব্যৱসায় এটা গ্ৰ' কৰাৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰে সহায় কৰিবলৈ সাজুনে? অবশ্যই। আপুনি প্ৰথমতে এটা স্পষ্ট আৰু আকৰ্ষণীয় অনলাইন উপস্থিতি গঢ়ি তুলিব, যেনে ছচিয়েল মিডিয়া, ধন্যবাদ। এটা আৰু ভাল আপুনি ৱেবছাইট। মই যদি কোৱা হয় ইয়াতে ধৰক ব্যৱসায়ৰ বাদেও বিভিন্ন কামখিনিতো আপুনি মোক সহায় কৰিব পাৰে বুলি নিশ্চয় আপুনি কৈছে। তো মই এইখিনিতে আপোনাৰ পৰা এটা জানিব বিচাৰিছোঁ যে মোৰ অহাকালিলৈ এখন ক্লিনিকৰ এটা এপইণ্টমেণ্ট আছে, য'ত এজন ডক্টৰে তেখেতৰ ক্লিনিকৰ চিষ্টেমখিনি অনলাইন ডিজিটেল কৰিব বিচাৰিছে, যাৰ কাৰণে মৰ্ণিং 10 AM এটা এপইণ্টমেণ্ট আছে। তো মোক অহাকালিলৈ আপুনি মৰ্ণিং 10 AM আগত ৰিমাইণ্ড কৰি দিব পাৰিব নেকি? অবশ্যই। মই এটা ছোট্ট ৰিমাইণ্ডাৰ পাঠাই দিম। আপুনি Okay, যেনে তেতিয়াহ'লে ক্লিনিকৰ মই বাবে কোনো ধৰণৰ এলাৰ্মৰ ব্যৱস্থা নকৰোঁ, আপুনি নিশ্চয় কৰিব, পাহৰি নাযাব কিন্তু। ঠিক আছে, মই কোনো এলাৰ্ম ব্যৱস্থা নকৰো। মই মাথো আপোনাক স্মৰণ কৰাই দিম অ'কে, যে ঠিক আপোনাৰ আছে, 10 ঠিক আছে, বজাত। হ'ব। শেষত আৰু এটা কথা কওঁ, আমি যিহেতু বিভিন্ন বিষয়সমূহ আলোচনা কৰি আহি আছোঁ, আৰু আজি আমাৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিজনেছ অ'নাৰসকল আছে। তো তেখেতসকলৰ কাৰণে আমাৰ তেজপুৰ ডিজিটেল হাবৰ ফালৰ পৰা কিবা আপুনি গ্ৰিটিংছ দিব পাৰে নেকি? অবশ্যই। মই সকলো ব্যৱসায়ী বন্ধুক এটা আন্তৰিক শুভেচ্ছা জনাই দিব আৰু তেওঁলোকৰ সফলতা আৰু ডিজিটেল বৃদ্ধি নিশ্চিত হোৱাত উৎসাহিত কৰিম। অ'কে, থেংক ইউ। আমি পিছত আকৌ কথা পাতিম আপোনাৰ সৈতে, আৰু বিভিন্ন ধৰণৰ কথাখিনি আছে, যিহেতু আপুনি বহুতো আমাক সহায় কৰিব পাৰে বুলি কৈছে, হয়নে? তো আজিলৈ এৰিছোঁ, ধন্যবাদ। হা, নিশ্চয়। আজি আমি যি বিষয়বোৰ আলোচনা কৰিলো, কেনেকুৱা লাগিল? মজা মজা স্যার বঢ়িয়া স্যার ভাল মজা লাগিছে। মজা ভাল এনেকে কোনে কোনে ইউজ কৰিছে আগতে? নাই কৰা স্যাৰ নাই মই স্যার কৰিছো আজি ইউজ প্ৰথম কৰিছো দেখিছো মই লিখি নকৰা পেলাই নহয় ইউজ কৰিছো বাট অডিঅ' দি কেতিয়াও কৰা নাছিলো। অ'কে, মই কৰিছো অলপ চলপ বাৰু, বেছি নহয় বাৰু। হয় হয়। ইমানে প্ৰয়োজনীয়, যিহেতু আমি ইয়াতে মেক্সিমাম হয়তো পেৰেণ্টছসকলে আছো ন, আমাৰ ল'ৰা ছোৱালীৰ স্কুলৰ একাডেমিক গাইডেঞ্চো দিবলৈ সাজু, বা বিভিন্ন ধৰণৰ এনচাৰসমূহে ধুনীয়াকৈ দিব পাৰে, সেইখিনিতো বহুত হেল্পফুল হয়। তাৰ লগতে এনেকুৱা কিছুমান কাম কৰে হয়তো ভাবিব নোৱাৰো, আপোনাৰ বিজনেছত কিবা প্ৰব্লেম আহিছে, আপুনি ধুনীয়াকৈ সোধক, আপোনাক ৰিপ্লাই দি দিব। আপুনি কিবা প্ৰব্লেম পৰি আছে, কাকো ক'ব পৰা নাই, সেই কাষত গৈ পেলাই ছাইডত গৈ মনে মনে কওক যে মোৰ এইটোতো অসুবিধা হৈছে, কি কৰা উচিত। অকল এটা কথা কওঁ, অকল বিজনেছে নহয়, মই মোৰ হেল্থ চেকআপৰ যিমান আছিলে একজেক্টলি। ডক্তৰক দেখুওৱা বেলেগ, ইয়াত আনি মই ইমান ডিটেইলছকৈ চাইছো নহয়, এনেকুৱা লাগিছে যেন ডক্তৰতকৈ আপুনি বেছিয়ে ভালকৈ ইয়াতে বুজি পায় হয়, চব পাব। আনকি আপুনি যদি একো বনাব নাজানে, ঘৰত অকলে আছে, কেনেকে বনাব লাগে সেইটো ক'ব, কিমান পৰিমাণে দিব লাগে সেইটো আপোনাক শিকাই দিব, গেছটো কেনেকে অন কৰিব লাগে সেইটোও কৈ দিব, হয়নে? ইমানে সি হেৰিখিনি আছে, তো ভাল হয় এপছটো। স্যার এইটো ফ্ৰী নেকি স্যার এইটো হয়, এতিয়ালৈকে আপোনাক যিমানখিনি দেখাইছো ফ্ৰী হয়, কিন্তু ChatGPT পেইড ভাৰ্চনো আছে, আমি পেইডতো ল'ব পাৰোঁ, পেইডত আৰু এডভান্স হ'ব। আচ্ছা তো ফ্ৰীতে আমি ইমানখিনি পাইছোঁ। তো এতিয়া আমি চালোঁ ভইচ কমাণ্ডত, নেক্সট চাম আমি টেক্সট কমাণ্ডত। এতিয়া টেক্সট কমাণ্ডত চাব যাওঁতে আমি বেলেগ একো নাচাওঁ, এটা চাম ChatGPT যদি আমাৰ ইমানেই পাৱাৰফুল হয়, তেতিয়াহ'লে ই আমাক কাষ্টমাৰ দিব পাৰিব নেকি? কি ভাবে আপোনালোকে? পাৰিব স্যার হয় হয়, মোৰ মতে দিব পাৰিব চাগে, কম বেছি পৰিমাণে হ'লেও। তো ট্ৰাই কৰোঁ, কাক কাষ্টমাৰ লাগে। মোৰ লাগে ছাৰ। ছাৰ লাগে। কাষ্টমাৰটো অ'কে, সকলোকে লাগে নাই। হয়, তপন দাস ছাৰে প্ৰথমে হাত উঠাইছে আৰু বাকীসকলে কোৱাৰ আগতে। অ'কে, তেখেতৰ এইটো কানেক্ট হোৱালৈকে আমি বেলেগ এজনৰ চাম। আৰু কোনে কৈছিলে? মই ছাৰ। অ'কে, মাছফিয়া খানম মেম, আপোনাৰ কি আছিলে বিজনেছটো? হেল্থ এণ্ড ফিটনেছ। হেল্থ এণ্ড ফিটনেছ, অ'কে। মোৰ লগত আপুনি অকণ সহযোগ কৰিব, শুনি আছে? হয় হয় হয়।
অ'কে চেট জিপিটিটো খুলিলে আমি এনেধৰণে দেখো তো ইয়াতে চাওক জাষ্ট আক্স এনিথিং বুলি আহিছে আমি যোনটো ভইচ কমাণ্ড ইউজ কৰিলো এই যোনটো চিম্বলটো আছে ইউজ ভইচ বুলি দেখিছে গিভ মি কাষ্টমাৰ দেখিলে আই এম মাছফিয়া ফ্ৰম গুৱাহাটী আই এম এ ৱেলনেছ কোচ গিভ মি কাষ্টমাৰ দেখিছে সকলোৱে দেখিছো আমাক দিলে জানো কাষ্টমাৰ নাই দিয়া লাইন কেইটা দেখাইছে আৰু অ'কে ইয়াতো কিন্তু এটা বস্তু ব্ৰেকেটত দিছে চাওক মেণ্ডাটৰী মেণ্ডেটৰী হয় ফেচবুক পেজ লাগিবই গুগল মাই বিজনেছ লাগিবই যিহেতু মই কৈছিলো এইটো এটা আমাৰ কোডিং জৰিয়তে বিভিন্ন এটা এপ্লিকেশ্যন ছফ্টৱেৰ নিচিনা হয় তাত কিছুমান কোড জড়িত হৈ থাকে কিছুমান তাতে আমি এনেকুৱা কোডিং কৰিব লাগে তো ইয়াতে আমি কোড জানিব নালাগে জাষ্ট লেংগুৱেজ বিলাক জানিলে হ'ল কাৰণ এইটো এটা মেচিন লেংগুৱেজৰ দ্বাৰা কানেক্টেড হৈ থাকে তো আমি ইয়াতে কাষ্টমাৰ দিয়ক বুলি কওঁতে দিয়া নাই কিন্তু মই যদি ইয়াতে লিখো গিভ মি ফিউ CLIENT client persona for my business এতিয়া চাওঁ কি গিভ মি ফিউ ক্লাইণ্ট পাৰ্চনা ফৰ মাই বিজনেছ বুলি দিলো দেখি আছে সকলোৱে দেখিছো এতিয়া চাওক বিজি ৱৰ্কিং ওমেন নাম হৈছে প্ৰিয়া গুৱাহাটীৰ তেখেতে চাকৰি কৰে এগৰাকী শিক্ষয়িত্ৰী হয় তেখেতৰ যিহেতু জিম যাবৰ কাৰণে সময় নাই ৱেইট গেইন ডিউ টু হাই চিটিং জব হয় তাৰ কাৰণে তেখেতে বিচাৰিছে তেখেতৰ গ'ল হ'ল 5 পৰা 8 কেজি ৱেইট লছ কৰা ফিল কনফিডেণ্ট ইন ক্লথ ষ্টে এক্টিভ চিম্পল হোম ৱৰ্কআউট আৰু ডাইট প্লেনে তেখেতৰ প্ৰয়োজন হয় এইবিলাক দিব পাৰিব কিন্তু হাউচ চাগে ৱাইফ আমি তেওঁৰ পৰা হাউচ আমি নাম এইবিলাক যে দিছে মানে অৰিজিনেলি দিছে পাৰ্চন একজেক্টলি অৰিজিনেলি মই সেইখিনি কৈ আছো হয় নেক্সট হৈ গ'ল আমাৰ আৰু এগৰাকী দিলে হাউচ ৱাইফ মম হয় পষ্ট প্ৰেগনেণ্ট ফিটনেছ ৰীনা 32 হয় প্ৰেগনেঞ্চিৰ পিছত যেনেকে বেলি ফেটটো অলপ ডাঙৰ হৈ থাকে ন যাৰ কাৰণে তেখেতৰ এইখিনি কৰিব বিচাৰিছে তাৰ লগতে দিলে য়ং IT ষ্টুডেণ্ট ৰাহুল ইৰেগুলাৰ শ্লিপ জাংক ফুড এডিকশ্যন ল' এনাৰ্জি তেখেতক বিভিন্ন ধৰণৰ এইখিনি বস্তুৰ প্ৰয়োজন হৈ আছে প্ৰি ৱেডিং ট্ৰেন্সফৰ্মেশ্যন ক্লায়েণ্ট এইটোতো সাংঘাতিক আপোনাৰ একদম তামাম প্ৰয়োজনীয় কাষ্টমাৰ অঞ্জলি 26 তেখেতক লাগিবই কাৰণ তেখেতৰ বিয়া আহি আছে ফিল্ম দেখিব লাগে গ্লয়িং দেখিব লাগে হয় নহয় এইখিনি দিছে তো এনেধৰণৰ আমাক কাষ্টমাৰ দিছে ইয়াতে যদি দিওঁ গিভ মি মোৰ ডিটেইলছ ইয়াতে যদি দি দিয়ে আৰু খুব সুন্দৰকে আপোনাৰ কাষ্টমাৰ ডিটেইলছখিনি উলিয়াই দিব ইয়াতে কি কৰে কিমান ইনকম চাওক 15 পৰা 40,000 টকা তেখেতৰ দৰমহা হয় আনকি সেইটো আপোনাক দি দিছে ভাল লাগিছে হয় স্যাৰ বহুত অ'কে নেক্সট আমি আৰু এজনৰ ল'ম মোৰ ছাৰ মোৰ মৰ্জিনা আহমেদ বৰপেটা বৰপেটা আপোনাৰ কি বিজনেছ আছে কেকৰ কেকৰ অ'কে কেক কি পিজ্জা নাম ক'লে বিস্কিট আপোনাৰ নামটো কি ক'লে মৰ্জিনা আহমেদ MRZINA অ'কে বেকিং বিজনেছ আমি এইটো ঠিক তেনেকে গিভ মি ফিউ ক্লাইণ্ট পাৰ্চনা ফৰ মাই বিজনেছ তো এতিয়া চাওক আপোনাৰ কাৰণে কি দিছে অঞ্জলি দাস বাৰ্থডে চেলিব্ৰেশ্যন বায়াৰ 26 বছৰ বৰপেটা টাউনৰ হয় তেখেত মাষ্টৰ মানে শিক্ষয়িত্ৰী হয় তাৰ লগতে বিভিন্ন ধৰণৰ আমাক বস্তুখিনি দিলে নেক্সট আমাৰ আহি গ'ল ৰুকসানা বেগম বৰপেটাৰ হয় তেখেতৰ ৱেডিং আছে বিয়াৰ কাৰণে এংগেজমেণ্টৰ দিনা আজিৰ ডেটত এতিয়া কেক কটাৰ নতুন নিয়ম হৈছে ন এংগেজমেণ্টৰ দিনা কেক কাটে নাই তাৰ কাৰণে লাগে চবতে কেক লাগে চবতে লাগে ৰীনা খাতুন বৰপেটাৰ হয় হোম মেকাৰ হয় তেখেতৰ ল'ৰা ছোৱালীৰ বাৰ্থডে পাতিছে ঘৰত অ'কে এনেদৰে আমাক কাষ্টমাৰখিনি কিন্তু দিছে এতিয়া চাওক আমাৰ এই যে ডাটাখিনি যে দিছে এই ডাটাসমূহ কিন্তু আপোনালোকে ফেক ডাটা বা এইখিনি এনেই যে দি দিছে তেনেকুৱা বুলি নাভাবিব এইখিনি ৰিয়েল ডাটা হয় একজেক্ট তেখেতসকলৰ আনকি চেলাৰীলৈকে আমাক দেখুৱাইছে আপুনি যদি কয় সেইজন কাষ্টমাৰ কেইটা ল'ৰা ছোৱালী আছে আনকি সেইটো উলিয়াই দিব বুজি পাইছে ইমান ডিটেইলছত দিছে এতিয়া যেনেকে আমাৰ বেকিঙৰ কাৰণে কোনে চাইলে হয় মোৰ জনা মেমে তেখেতে সেই বিয়া আছে কাৰ কাৰণে লাগে সেইটো দিছে কিমান দিনৰ লাগে সেইটো দিছে একজেক্ট ডিটেইলছ আমাক উলিয়াই দিব পাৰিছে হয় নহয় তো তেনেকে চেট জিপিটিটো আজিৰ ডেটত সাংঘাতিক ধৰণে ইউজফুল হয় এতিয়া কথা হ'ল কণ্টেক্ট ডিটেইলছখিনি আমি কেনেকে পাম নাম পালো কি লাগে তেখেতক সেইটো পালো হয় নহয় আপোনালোকৰ মই সেইকাৰণে লোকেশ্যনটো যে লৈছো আপোনালোকৰ ওচৰে পাজৰৰ কাষ্টমাৰখিনি দেখাইছে তো এই কথা এটা কাষ্টমাৰ জানিব আছিলে হয় চেট জিপিটিয়ে ডাটাখিনি পালে কেনেকে ছাৰ এইটো হয় কথা সেইখিনিকে জানিব ক'ব গৈ আছো এতিয়া সেই ডাটাখিনিৰ লগত
আমাৰ কেইটামান ইনফৰমেশ্যন আমি এতিয়াও পোৱা নাই, যিখিনি হ'লেহে নেকি আমি এজন কাষ্টমাৰৰ লগত কানেক্ট হ'ব পাৰোঁ। ফুল ইনফৰমেশ্যন কিন্তু আমাক দিয়া নাই। দিছে জানো? হয় ছাৰ, কণ্টেক্ট নাম্বাৰ দিয়া নাই মোক। কণ্টেক্ট নম্বৰ দিয়া নাই। অ'কে, থেংক ইউ। এতিয়া কথা হ'ল, কণ্টেক্ট নাম্বাৰখিনি যদি মই উলিয়াই আপোনালোকক দি দিওঁ, কেনেকুৱা লাগিব? বেয়া পাব? খুব ভাল হ'ব বহুত ছাৰ। বহুত ভাল লাগিব ছাৰ। এইটো লাগে। সেইটোৱে লাগে, একজেক্টলি। এতিয়া সেই নাম্বাৰখিনি, এতিয়া যদি ইমানখিনি, তেখেতৰ দৰমহা কিমান, ল'ৰা ছোৱালী কেতিয়া, বিয়া কেতিয়া, বাৰ্থডে কেতিয়া, ইমানবিলাক জানিলে কি ফোন নাম্বাৰটো নাই? আছে আছে সেইকাৰণে নাই বাৰু? পইচা দিব লাগিব। আছে আছে আছে। ঠিক আছে ছাৰ, নাম্বাৰটোতো আগতে থাকিব ছাৰ। নাম্বাৰটো আগতে থাকিব। এতিয়া কথা হ'ল, এই ডাটাখিনি ChatGPT-য়ে পালে ক'ত? গুগল মেপত যে দি থৈ দিছিলো সেই তাৰ পৰাই চাগে এনেকুৱা হয়, গুগল মাই বিজনেছ বৰ্তমান যিটো আমাৰ ইয়াত যিসকল ফ্ৰী উপস্থিত আছে, যোৱাকালি আছিলে প্ৰত্যেকজনে? নাছিলো হয় মই ছাৰ, আছিলো। হেল্ল'। মই নাছিলো ছাৰ। অ'কে, যি ইয়াতে মেক্সিমাম আছে হয়নে? আমি যদি চাওঁ, যোৱাকালি এটা পইণ্ট মই আলোচনা কৰিছিলোঁ, ফেচবুকৰ লগত সকলো ইনফৰমেশ্যন থাকে, আনকি আপোনাৰ কাষতে থকা মানুহগৰাকীয়ে যিমান কথা নাজানে ফেচবুকে জানে। হয় মনত ছাৰ। পৰিছে? হয়, হয় প্ৰফাইল ছাৰ। দিম। উম, আৰু আজি মই এইটো কথা ক'লো যে ChatGPT-টো AI, আৰু AI বিলাকে বিভিন্ন পৰ্টেলৰ পৰা বিভিন্ন ইণ্টাৰনেটৰ ইনফৰমেশ্যনসমূহ কালেক্ট কৰিব পাৰে। মানে আমি ইনফৰমেশ্যনখিনি ক'ত দি থৈছো? ফেচবুকক। আৰু ChatGPT-য়ে ইণ্টাৰনেলি ফেচবুকৰ পৰা সেই ইনফৰমেশ্যনখিনি লৈ পেলাই কেৱল ফেচবুকেই নহয়, বিভিন্ন জেগাৰ ইনফৰমেশ্যনখিনি একগোট কৰি পেলাই আমাক আমাৰ প্ৰয়োজনীয় কাষ্টমাৰখিনি দিছে। তেতিয়াহ'লে ChatGPT-য়ে আমাক সেই নাম্বাৰটোনো কিয় নিদিয়ে? হয়, নিশ্চয় দিব। কিন্তু এইখিনিতে আহি যায় ফেচবুক মেটা বিজনেছে বা ফেচবুকৰ কিছুমান ৰুল ৰেগুলেশ্যনৰ কথা, যাৰ কাৰণে মই যোৱাকালি কৈছিলোঁ আমাৰ ফেচবুকৰ পেজটো ভেৰিফাই হোৱাটো খুবেই প্ৰয়োজনীয়। বিজনেছ ভেৰিফিকেশ্যন। আৰু সেই বিজনেছ ভেৰিফিকেশ্যন হ'লেহে আপোনাকো সেই ইনফৰমেশ্যনখিনি দিব। দিব। ইট মিনছ আমি ফেক হয় নে ৰিয়েল হয় তেওঁ হয়, চাগে আমাক চেক কৰে। কাৰণ ফেচবুকৰ এটা খুব সাংঘাতিক ষ্ট্ৰিক্ট ৰুল আছে, আমাৰ পেজটো যদি ভেৰিফাই হয় মানে আপুনি এজন অথৰাইজ পাৰ্চন হয়, আপোনাক তেতিয়াহে সেই ইনফৰমেশ্যনখিনি দিব যেতিয়া নেকি আপুনি এজন অথৰাইজ ফেচবুকৰ আপুনি এজন পাৰ্টনাৰ হয়। গতিকে ফেচবুকটো সাধাৰণ নহয়। আৰু সেইখিনি আমি কৰিবৰ কাৰণে আমাৰ বিজনেছ পেজ যোনটো আছে, ফেচবুক পেজটো বিষয়ে আমি অকণ জানি লোৱাটো খুবেই দৰকাৰ। আৰু সেই গোটেই ডাটাখিনি কিন্তু মই বাৰে বাৰে কৈছোঁ, এইখিনি কোনো ফেক ডাটা নহয়, একদম ৰিয়েল ডাটা। আমি যোৱা 3 মাহৰ আগত যোনটো লাষ্ট ছেশ্যন কৰিছিলোঁ, তাতে এজনে কৈছে, আমি আগদিনাখন এনেকৈ এইখিনি কথা পাতিছিলোঁ, তেখেতে আমাক আহি পিছদিনা ক'লে, ছাৰ আপুনি যোনজন কাষ্টমাৰৰ কথা ChatGPT-য়ে আমাক দিছিলে, একজেক্ট সেই কাষ্টমাৰজনক মই চিনি পাওঁ, লগ পালোঁ, তেখেতক সুধিলোঁ আপুনি এইখিনি বস্তু বিচাৰি, বোলে হয় মই এইখিনি বিচাৰিছিলোঁ, তুমি কেনেকৈ গম পালা? মানে চিনাকিৰ ভিতৰত ওলাই গ'ল, যেনেকে বৰপেটা মেডামৰ বুলি কওঁতে তেখেতৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ল'ৰা ছোৱালীৰ বাৰ্থডেৰ কাৰণে বিচাৰিছে, তেখেতক যদি চিনি পায় এইটোতো হৈয়ে গ'ল ন কথা। মই কথাটো কৈছোঁ যে ৰিয়েল হয় নে ফেক হয়। তো এই বস্তুখিনি কেতিয়াও ফেক বুলি নাভাবিব, এইখিনি ৰিয়েল ডাটা। খালি আমাক ইমেইল ID, ফোন নাম্বাৰটো কিন্তু কেতিয়াও নিদিয়ে। সেইখিনি পাবৰ কাৰণে আমি মেটা বিজনেছ চুইটৰ জৰিয়তে আমি কিছুমান প্ৰচিডিউৰৰ ভিতৰত গৈহে আমি এইখিনি কৰিব পাৰিম। আৰু সেইটোৰ কাৰণে আমাক ভেৰিফিকেশ্যন হোৱাটো দৰকাৰ। তো ডিজিটেল মাৰ্কেটিঙৰ পৰা যে আমি ব্যৱসায় এটা বৃদ্ধি কৰিব পাৰি, আজি যোৱাকালিৰ পৰা যিখিনি বস্তু চালোঁ, সেইখিনিৰ পৰা আজি আমাৰ অলপ হ'লেও বিশ্বাস আহিছেনে? আহিছে ছাৰ। য়েছ ছাৰ, আহিছে। আহিছে ছাৰ, কনফিডেন্সো আহিছে। কেৱল বৃদ্ধি কৰাই নহয়, আৰু নতুন নতুন কাষ্টমাৰ যে আমি পাব পাৰোঁ ফেচবুক পেজৰ জৰিয়তে, সেইখিনিও আমি গম পালোঁ। য়েছ ছাৰ। আৰু সেইখিনিৰ দ্বাৰা আমাৰ বিক্ৰী বৃদ্ধি কৰিব যে পাৰিম, অন্ততঃ বিশ্বাস এটা আহিছে। আহিছে ছাৰ। হয় ছাৰ। তো আমাক আজিৰ ডেটত আমি গোটেইখিনি জনাৰ পিছত, আজি যদি চাওঁ, এতিয়াও আমি অফলাইনত বিজনেছ কৰি থাকিলে হ'ব জানো? নহয়। তো আমি বেনিফিট অনলাইন যোৱাৰ কৰিব হ'লে অনলাইন লাগিব। প্ৰয়োজনেই আছে। নহয়। আজি এনেকুৱা এটা চিটুৱেশ্যন আহি গৈছে, আমি যদিহে অফলাইনৰ পৰা অনলাইন নাযাওঁ, হয়তো আমি ক'ৰবাত নহয় ক'ৰবাত হেৰাই যাব লাগিব, হয়নে নহয় বাৰু? য়েছ ছাৰ। হয়। আৰু ইয়াতে আমি যি দুদিনত আপোনালোকৰ কাৰণে যিমানখিনি বস্তু দেখাইছিলোঁ, কেৱল আপোনালোকৰ সেইখিনি কামৰ কাৰণে আমি দেখাইছোঁ যে, কাৰণ আমাৰ অসমৰ হয়তো বহু ব্যৱসায়ী আজিলৈকে আমাৰ এই বেছিক বস্তুখিনিও এতিয়া বহুতে নাজানিছিল, বা আমাৰ যি দুদিনৰ ফ্ৰী ট্ৰেইনিং আপোনালোকৰ কাৰণে আগবঢ়াইছিলোঁ, তো ইয়াতে যিখিনি ইনফৰমেশ্যন দিলোঁ, বহুতৰে কাৰণে হয়তো এইখিনি আগতে জানিবও পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু বহুতৰে কাৰণে এইখিনি এটা নতুন ইনফৰমেশ্যনো হ'ব পাৰে, হয়তো আপোনালোকৰ লাইফত বা বিজনেছত কিবা ভেলু এড কৰিবও পাৰে। তো নিশ্চয় কৰিছে। য়েছ ছাৰ। হয় ছাৰ। আছে ছাৰ। মই এটা দিনে বহুত পালো, ভাল বহুত লাগিছে। ভাল পালো ছাৰ। অ'কে, বহুত কিবা কিবি শিকিলো। হয়। এতিয়া চাওক, আমি
অসমত এতিয়ালৈকে প্ৰায় আমি এনেধৰণে প্ৰত্যেক 3 মাহৰ মূৰে বিভিন্ন ধৰণৰ এনেকুৱা আমি ফ্ৰী ট্ৰেইনিং এটা আপোনালোকৰ কাৰণে লৈ আহোঁ, যাতে আমাৰ সকলো ব্যৱসায়ে থলুৱা ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে আমাৰ এই ডিজিটেল চিষ্টেমসমূহৰ বিষয়ে অন্তত অকণমান হ'লেও গম পাওক আৰু এই ডিজিটেল ফিল্ডখনত অকণমান নিজকে আগুৱাই আনি আমাৰ অৰ্থনৈতিক অকণমান হ'লেও টনকিয়াল কৰাত সুবিধা কৰে। কাৰণ আজি সকলো আমি গমেই পাইছোঁ, সকলো বস্তুৱে লাহে লাহে ডিজিটেল হৈ গৈছে বা সকলো কাষ্টমাৰ আজি অনলাইনত গুচি গ'ল, কিন্তু আমি এতিয়াও বহি আছোঁ আমাৰ অফলাইনত কাষ্টমাৰ আহক কাষ্টমাৰ আহক কাষ্টমাৰ আহককে। আৰু এতিয়া আজি আমি আহি পেলাই দেখি গম পালোঁ যে হয়, কাষ্টমাৰ আহক নহয়, কাষ্টমাৰ ওচৰলৈ আমি যাব পাৰিম, হয়নে? গতিকে মোৰ যি নিশ্চয় 2টা দিনৰ ডিজিটেল ট্ৰেইনিং আছিল, মই ইমানখিনিতে আপোনালোকৰ কাৰণে আজি সামৰিব ওলাইছোঁ, কাৰণ অলৰেডি 10:44 হৈ গ'ল। হ'ব? যদি ছাৰ। কোনোবাই কিবা ভাবে, হয়তো আমাৰ বহুতে তেনেকে কৈ আছিলে যে এইখিনিৰ পৰা এডভান্স লেভেলৰ কিবা আছে নেকি, সেইখিনিৰ বিষয়ে যদি কোনোবাই জানো বুলি বিচাৰে, তেতিয়াহ'লে নেক্সট আৰু 10 মিনিটছ আপোনালোকে থাকিব পাৰে। সেইখিনিৰ বিষয়ে আমি অকণমান দেখাম। যিসকল ইণ্টাৰেষ্টেড আৰু চিৰিয়াছ বিজনেছ অনাৰ আছে যে হয়, মোৰ বিজনেছটো অকণ ডিজিটেলি নিয়াটো প্ৰয়োজন আছে বুলি ভাবে, কাৰণ আৰু যোনটো আমাৰ ফ্ৰী ট্ৰেইনিঙত আমি যিখিনি ইনফৰমেশ্যন পাম বুলি ভাবিছিলোঁ, আমি এই 2দিনীয়া ডিজিটেল ট্ৰেইনিং আমি ইমানতে সামৰিছোঁ। আজি যদি ছাৰ আৰু কিছু সময় ৰাখি আমাক কিছু এডভান্স লেভেলৰ জাননী দিব পাৰে ছাৰ, বহুত ভাল হ'ব। অ'কে, ঠিক হয় আছে। ছাৰ যিসকলে ভাবিছে যে হয় সেইখিনি অকণমান এডভান্স আমি শিকিলে ভাল হ'ব পাৰে, তেখেতসকলক অকণমান ৱেইট কৰক আৰু বাকীসকল যাব পাৰে, যদিহে সেই বস্তুখিনি চাব হেৰি নাই। তথাপিও কৈছোঁ, যদি আপোনালোকৰ ভাবিছে হয় আজি এনেকুৱা চিটুৱেশ্যন আহি গৈছে আমি এইখিনি জানিব লাগে, তাৰ কাৰণে নেক্সট আৰু মই বেছি সময় নল'ম, 10 মিনিটছত আমি এইখিনি শেষ কৰিম।